আমি ব্ৰহ্মপুত্ৰ পাৰ আৰু আগৰ ফালেও পিছৰ ফালেও। হেল্ল' এভৰিৱান, ৱেলকাম টু মাই ইউটিউব চেনেল। আজি আমি আহিছোঁ শিলঘাট হাতীমৰা ঠাইলৈ আৰু কাষতে আছে ব্ৰহ্মপুত্ৰ। তো ব্ৰহ্মপুত্ৰ পাৰত আহিছোঁ। ব্ৰহ্মপুত্ৰ পাৰত আহি সঁচাকৈ বহুত ভাল লাগে। আৰু যিডোখৰ জেগাত আহিছোঁ আমি হাতীমৰা বুলি কয়, এটা মন্দিৰ আছে। এই মন্দিৰত আমি আজি আহিছোঁ। আপোনালোকক দেখাবলৈ অলপ চেষ্টা কৰিম। চাই থাকক ভিডিঅ'টো শেষলৈকে। যদি ভিডিঅ'টো চাই ভাল লাগে তেন্তে লাইক এটা কৰি দিব আৰু যদি কমেণ্ট এটা কৰি দিব, আৰু যদি মোক চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি ল'ব। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে সমূহ অসমবাসীলৈ স্বাধীনতা দিৱসৰ বহুত বহুত অভিনন্দন জনালোঁ। আৰু এতিয়া বলক আমি গৈ থাকোঁ। ৰ'ব যোৱাৰ আগতে এখন জাতীয় পতাকা এখন লৈ লওঁ, কিয়নো ফাইনেলি জাতীয় পতাকাখন লৈ ল'লোঁ বাইকত। এতিয়া বলক গৈ থাকোঁ। বৰ্তমান আমি আহি পাই গ'লোঁ শান্তিপুৰ। আৰু শান্তিপুৰত আমি আহি অলপ ৰখিছোঁ, কিয়নো লগৰ এজন আহি আছে, বৰ্তমান পোৱাহি নাই। আৰু তাৰ কাৰণে আমি ৰখি আছোঁ। 5 মিনিটমান লাগিব বুলি কৈছে। 5 মিনিট আমি ইয়াতে ৰখি লওঁ। আৰু এইফালে বৰষুণটো আহিছে, ইমান ঠিক নহয় মানে। আমি ৰাতিপুৱা আমাৰ তাত ঠিকেই আছিলে, কিন্তু বৰ্তমান এতিয়া বৰষুণটো কোলা হৈ আহিছে, অলপ কিনি আছে। আৰু লগৰজন আহি পাই গ'ল স্কুটিত। আৰু এইজনেই হৈছে লগৰজন, তাৰ কাৰণে আমি ৰখি আছিলোঁ। আমি সকলোবোৰ যাম আৰু এতিয়া ওলাইছোঁ। আহি পাই গ'লোঁ। আমি ব্ৰহ্মপুত্ৰ পাৰ, আৰু ইয়াতে আমি অলপ ৰখিব লগা হ'ল, কিয়নো বৰষুণে আমাক আগলৈ যাব দিয়া নাই। আৰু সেইকাৰণে আমি ইয়াতে আজি ৰখি আছোঁ। আৰু মোৰ পিছফালে আছে ব্ৰহ্মপুত্ৰ এইখন আপোনালোকে ভালদৰে দেখা পোৱা নাই চাগে, কিন্তু মই বৰষুণৰ কাৰণে আগলৈ যাব পৰা নাই। বৰ্তমান ইয়াতে ৰখি আছোঁ। তো চাই থাকক, বৰষুণটো এৰক অলপ, তাৰপিছত আপোনালোকক লৈ গৈ আছোঁ মই। আমি ইয়াত আহি পোৱা অলপ টাইম হ'ল, কিয়নো ইয়াত আমি বহুত টাইমৰ পৰা ৰখি আছোঁ। আৰু আমি শান্তিপুৰ যেতিয়া পাইছিলোঁ তেতিয়াই আমাৰ বৰষুণে পালে, আৰু সেইকাৰণে ভিডিঅ' কৰিব নোৱাৰিলোঁ। আৰু তিতি আহি আমি পালোঁ ফোনটো এতিয়া অলপ এৰিছে। এতিয়া আৰু আহিছোঁ আমি ব্ৰহ্মপুত্ৰ পাৰলৈ। আপোনালোকক দেখাই আছোঁ ব্ৰহ্মপুত্ৰখন এতিয়া ভালদৰে। চাই থাকক আপোনালোকে। চাওক না, কি সুন্দৰ লাগিছে। চাওক না ব্ৰহ্মপুত্ৰখন। এইখন হৈছে ব্ৰহ্মপুত্ৰ। শিলঘাটৰ এই ৰাস্তাটোত আহি কিন্তু মানিব লাগিব, এই ৰাস্তাটোত আহি মোৰ এনেকুৱা লাগিছে যেন মই অসমৰ কিবা বাহিৰৰ ঠাইত আহিছোঁ। অসমৰ বাহিৰৰ ঠাইতে, কিয়নো এনেকুৱা ৰাস্তা হয়, এফালে পাহাৰ, এফালে পানী, আৰু মাজতে ৰাস্তা। আৰু এই ৰাস্তাটোত আহি মোৰ এনেকুৱা লাগিছে যেন মই অসমৰ নহয়, যে অসমৰ বাহিৰৰ ক'ৰবাত ঠাইত আহিছোঁ ফুৰিবলৈ, তেনেকুৱা ধৰণৰ মানে মোৰ লাগিছে। বৰ্তমান আমি আহি পালোহি ত্ৰিশূলধাৰী মন্দিৰ, আৰু মোৰ পিছফালে আছে এই মন্দিৰ। আৰু আমি ভিতৰলৈ গৈ আছোঁ। তাক আহি বহুত ভাল লাগিছে, ত্ৰিশূলধাৰী মন্দিৰ। আৰু এইটো যে আপোনালোকে দেখিছে পাথৰটো পিছফালে, এই পাথৰটোৰ ভিতৰতে আপোনাৰ মানে কি মন্দিৰটো আছে। মস্ত মানে এইটো পাহাৰৰ। तेरे नाम की जोत ने सारा हर लिया तमस मेरा। नमो नमो जी शंकरा, भोलेनाथ शंकरा, जय त्रिलोकनाथ शंभु हे शिवाय शंकरा। नमो नमो जी शंकरा, भोलेनाथ शंकरा, रुद्रदेव हे महेश्वरा।
পৰা আমি গৈ আছোঁ এতিয়া হাতীমূৰা, আৰু হাতীমূৰা যোৱাৰ আগতে কিবা এটা খাই লওঁ, কিয়নো আমি ৰাতিপুৱা 7টা বজাতে আহিলোঁ আৰু এতিয়া বাজিলে এটা খাই লওঁ, তাৰপিছত আমি গৈ আছোঁ। ফাইনেলি পাই গ'লোঁ আহি হোটেল, আৰু হোটেলত কিবা এটা খাই লওঁ, তাৰপিছত আমি গৈ আছোঁ। তো ফাৰ্ষ্টে খাই লওঁ, ভোক লাগিছে বহুত। सभी ने खाना पीना खा लिया, अभी चलते हैं हमारी मंजिल की ओर। तो चलिए चलते हैं मंजिल की ओर। कल सुबह सोचेंगे जो आज रात किया, कल सुबह गिन लेंगे सारी गलतियां, तू मेरा अभी हो जाना अजनबी फिर हम। ফাইনেলি আহি পাই গ'লোঁ আহি হাতীমূৰা মন্দিৰ। হাতীমূৰা মন্দিৰৰ যি মেইন গেট আছে, মেইন গেট বন্ধ, সেইকাৰণে মেইন গেটেৰে যাব নোৱাৰোঁ। এই ৰাস্তাটো দি যাব লাগিব, এই চেপে গৈ আপোনালোকে উঠিব লাগিব এইফালে। এইফালে আছে আপোনাৰ ব্ৰহ্মপুত্ৰ, আৰু এইফালে আছে আপোনাৰ ৰাস্তা, আৰু এই ৰাস্তাৰে যাব লাগিব আপোনালোকে উঠি। আৰু উঠি গৈ নামা জেগা নাই, জঁপিয়াই দিব লাগিব আপোনালোকে, আৰু ময়ো জঁপিয়াই দিছোঁ এনেকৈ ইয়াৰ পৰা। এই মানুহজনৰ নিচিনাকৈ জঁপিয়াই দিব লাগিব, আৰু ইয়াৰ পৰা যদি কেনেবাকৈ পৰি যায় পিছলি, তেন্তে ভৰি হাত ভাঙাৰ চান্স থাকে। তো নেভাঙিল যেনিবা ভৰি হাত, তো বাচি গ'লোঁ। তো আৰু আহি পালোঁহি। এইটোৱে হৈছে হাতীমূৰাৰ যি গেট, আৰু এয়া হৈছে কণকণদাই আমাক লৈ আহিছে, কিয়নো আমি ভালদৰে চিনি নাপাওঁ ৰাস্তা। আৰু কণকণদাই ইমান ধুনীয়া ঠাই এডোখৰলৈ অনাৰ বাবে কণকণদাক বহুত ধন্যবাদ দিলোঁ। আৰু ব'লক এতিয়া আমি গৈ থাকোঁ ওপৰলৈ। ৰ'ব বন্ধুসকল, যোৱাৰ আগতে আপোনালোকক এটা বস্তু দেখাই লওঁ। এই বান্দৰ পোৱালিটোৱে চাওক না, কি মৰম লগা, আপোনালোকৰ চাওক না কি মৰম লগা। আৰু মাকজনীয়ে কেনেকৈ নিজৰ ল'ৰাটোক কেনেকৈ ধৰি আছে চাওক না। আপোনালোকে অসমীয়াত এষাৰ কথা আছে নহয় যে আই সমান হ'ব কোন, নদী সমান ব'ব কোন। চাওক না কিমান মৰম, আপোনালোকে চাওক, আপোনালোকে নিজে এবাৰ ভাবি চাওক, নিজৰ সন্তানক বেলেগে লৈ যাব বুলি। চাওক না কিমান সযত্নে ৰাখিছে, কেনেকৈ ধৰি ৰাখিছে বান্দৰটোৱে, সঁচাকৈ বহুত। বিস্তীৰ্ণ সমুদ্ৰত তৰংগ তুলি নীলিম আকাশৰ শূন্যতা তুমি, নীলিম আকাশৰ শূন্যতা তুমি, ৰ'দৰ পিঠিত তুমি, বৰষাৰ চিঠিত তুমি, ফুলৰ স্নিগ্ধতা তুমি, বুকুৰ স্পন্দন তুমি, যে তুমি প্ৰহেলিকা। আৰু এই খটখটিৰে উঠি যাব লাগিব আপোনালোকে মন্দিৰলৈ, আৰু মন্দিৰটো আছে একদমেই পাহাৰ ওপৰত, আৰু ওপৰত আছে মন্দিৰটো, আৰু এনেকৈ খটখটি দি উঠি গৈ থাকিব লাগিব মন্দিৰটোলৈ। এইটোৱে হৈছে মন্দিৰটো, আৰু মন্দিৰটো একদমেই মানে পাহাৰৰ ওপৰত আছে। যদি কোনোবা আহিছে নিশ্চয় গম পাব মন্দিৰটো মাটিৰ পৰা কিমান ওপৰত আছে আপোনাৰ মন্দিৰটো। আৰু এইটোৱে হৈছে মন্দিৰটো, আৰু চাওক না কিমান এটা সুন্দৰ, বহুতে ভাল লাগিছে মন্দিৰটোত আহি। ইমান এটা সুন্দৰ ঠাইত যদি আহি ইয়াতে অলপ নবহোঁ তো কেনেকুৱা লাগিব। তো অলপ বহি ল'লোঁ ইয়াতে, আগৰ ফালেও খটখটি, পিছৰ ফালেও খটখটি, মাজতে বহি ল'লোঁ। আৰু ওপৰত আছে মন্দিৰটো সঁচাকৈ আহি বহুতে ভাল লাগিল। মন্দিৰটো ভিতৰৰ পৰা কিবা এটা বেলেগে মজা আহিছে। এতিয়া আৰু বেছি কথা কৈ নাথাকোঁ, আপোনালোকে চাওক কিমান ভাল লগা এটা পৰিৱেশ। চাওক মানে কি ক'ম আৰু, চাৰিওফালে সেউজীয়া অকল সেউজীয়া, আৰু চাওক না কেনেকুৱা মজা। সেইফালে আছে ব্ৰহ্মপুত্ৰ, আৰু এইফালে আছোঁ মই।
जाओ Hao kan siyo Ho jao Hao pen kan siyo Ang kan si Dile duse চাওক না বন্ধুসকল মাটিৰ পৰা কিমান ওপৰত আছে মন্দিৰটো সঁচাকৈ বহুত ওপৰত আছে মন্দিৰটো মাটিৰ পৰা सभी मैं बांट के प्याला विष का तूने खुद पिया नमो नमो जी शंकरा भोलेनाथ शंकरा जय त्रिलोकनाथ शंभु हे शिवाय शंकरा नमो नमो जी शंकरा भोलेनाथ शंकरा। আজিলৈ ভিডিঅ'টো ইমানখিনিয়ে যদি ভাল লাগিলে তেন্তে লাইক কৰিব কমেণ্ট কৰিব আৰু যদি মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ।